কোনোদিনেই নেদেখা এটা ঘটনা আজি চকুৰ সন্মুখতে ঘটিল। দেখি কিন্তু বহুত বেছিয়ে ভয়ো লাগিল, বেয়াও লাগিল। আজি ভাইটিৰ লগত মইনা দুটিক লৈ হস্পিটেল পালোহি। ওচৰতে দেখুৱাই আছিলোঁ, কিন্তু ঔষধ খায়ো ভাল হোৱা নাই। ৰাতি হ'লে জ্বৰ আৰু কাহ বহুত বেছিয়ে হয়। সেইকাৰণে আহি পালোহি আমাৰ মইনা দুটি জন্ম হোৱা স্থান আদিত্যলৈ বুলি। আৰু আদিত্যৰ কাউণ্টাৰত সোমাই গম পালোঁ যে ভাইটিয়ে কৈছে বেবী ডক্টৰ নাই। শুনিয়ে বহুত বেছি বেয়া লাগিল আৰু লগে লগে আমি তাৰ পৰা ওলাই দিলোঁ। ওলাই গৈয়ে আমি সৃষ্টি হস্পিটেল পালোঁ আৰু তাতো এটা আচৰিত ঘটনা ঘটিল, কেতিয়াও নেদেখা। লিফ্টততো উঠিবলৈ মোৰ বহুত বেছি ভয় লাগেই আৰু উঠাৰ পাছতে এয়া পেচেণ্ট লৈ আহিছিলে। পেচেণ্টটো তাতে মানে দৰ্জা নোখোলা হৈ গ'ল আৰু এইফালে বেটাক দেখাই কৰি ল'লোঁ। লৈ মেলি এয়া বেটাক গেছ দিবলৈ ক'লে, কাহটো যিহেতু বহুত বেছি হৈ আছিলে সেইকাৰণে এয়া দিয়াই কৰি ল'লোঁ। বেচেৰা ভয়ো খাইছে আৰু এথনি কথাটো কোৱা আধৰুৱা হ'ল নহয়। এয়া দেখিছেনে বাৰু, পেচেণ্টটো ভিতৰত সোমাই আছিলে কিন্তু দৰ্জাখন লক হৈ গ'ল। তেনেকৈ যে অকণমান ফাঁক এটা কৰি মেলি টানি টুনি উলিয়াইছে, কিমান ৰিক্সৰ কথা চাওকচোন। আজিকালি বাৰু এইবিলাক কিমান এটা মানে খোজকাঢ়িবলৈ চিৰিয়েদি যাবলৈ কষ্ট হয়, কিন্তু এনেকুৱা এটা ঘটনা যেতিয়া ঘটি যায় কিন্তু খোজ কঢ়াটোৱে ভাল। ইমানখিনি মানে কষ্ট পোৱাতকৈ পেচেণ্টটো যদি আজি কিবা হ'লহেঁতেন কি হ'ল হয়। আৰু এইফালে মন কৰকচোন, আমাৰ সময় চকুটুকু সোমাই ল'ৰাটোৰ অৱস্থাই নাই। আপোনালোকে বাৰু জানে নেকি সৰু ল'ৰা ছোৱালীক গেছ দিলে ভালনে বেয়া? কিছুমানে ভাল বুলি কয়, কিছুমানে বেয়া বুলি কয়। মোৰ মানে চিন্তাৰ শেষেই নহয় জানেনে। আপোনালোকে জনাবচোন।